কৃত্ৰিম বানৰ কৱলত ডবকাৰ ভগীৰাম গাঁও, হাবি গাঁও, হাও গাঁও, মাটিখলা, গুটি গাঁও, বুঢ়ী গাঁও, চুইচগেট এলেকাত ভয়ংকৰ পৰিস্থিতি। কৃত্ৰিম বানৰ কৱলত ডবকাৰ এইকেইখন গাঁও। কালি মাজনিশাৰ পৰা আৰম্ভ হোৱা মুখলধাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা ঢলে প্লাবিত কৰে গাঁওকেইখন। ভগীৰাম গাঁৱৰ নামঘৰৰ দেৱাল ভঙাৰ লগতে ৰাইজৰ ঘৰ দুৱাৰৰো ক্ষতি সাধন কৰে। খেতিপথাৰত শিলৰ গুৰি, বালি, মাটি ভৰ্তি হোৱাৰ লগতে বহু লোকৰ পুখুৰীৰ পৰা মাছো ওলাই যায়। বুঢ়ীগাঁও আৰু নাহাৰগাঁৱৰ জলসিঞ্চন বিভাগৰ স্লুইচ গেটতো ব্যাপক ক্ষতি হয়। কৃত্ৰিম বানৰ সমান্তৰালকৈ ডবকা পাহাৰৰ দাঁতিত থকা গাঁওকেইখনত আৰম্ভ হৈছে ভূমিস্খলন। দুষ্ট চক্ৰই ব্যাপক হাৰত ডবকা পাহাৰৰ মাটি কটাৰ ফলত ভূমিস্খলন হোৱাৰ অভিযোগ। ডবকা বন বিভাগৰ জ্ঞাতাহাৰে দুষ্ট চক্ৰই মাটি কাটি লৈ যোৱাৰ অভিযোগ। মাটিটো নহয় কি ভূমিহীন মাটি না কিবা মানে নাজানো কছাৰী মানুহৰ মাটিটো হয় এইটো মুছলিম মানুহৰ লগত বেচিছে। বেচাৰ পিছত মই কৈছোঁ এইটো সীমাটো এৰি পেলাই খান্দিব লাগে বুলি কৈছোঁ আৰু না এতিয়া নামানাকৈ পূৰা সীমালৈ খান্দি দিছে। এতিয়া বালি মাটি ভাঙি পৰি আছে। মোৰ অনুদানৰ ঘৰত অলপহে আছে আৰু ঘৰটো ভাঙি পৰিব আৰু এতিয়া মোৰহে বদাম হ'ব। মোৰ ঘৰ সেইখিনিত আছে, বেলেগ মানুহটো নহয়। এতিয়া খান্দি দেখা পালেতো মোৰহে মাটি বুলি ভাবিব মানুহ। কোনে খান্দিছে? এই মিয়া মানুহে তাক খান্দি আছে, মানে মিয়া মানুহ তাত বেচিছে কছাৰী মানুহে। কালি দুটাও আহিছিলে, এইটো কওঁতে তাৰ মাইকী মানুহ মোৰ লগত কাজিয়া লাগি গৈছে। গামৰা ছোৱালী হয়তো কোনখিনিত তো ঘৰাই নামত আছে, মোৰ ঘৰে এইখিনিতে আছে। নহয় খান্দিছে কোনখিনি? মোৰ ঘৰ এইখিনিতে খান্দিছে। মই এইটো জাগাত দেখুৱাব লাগিছিলে। এইবিলাক লোকেল মানুহ যাৰ মাটি তেওঁলোকে মানে এই ফুট হিচাপত বেচে মাটিখিনি, যে মাটি খান্দি লৈ যাওক বুলি মালিকে বেচে। বেপাৰীয়ে যাচি আহক বা কেনে আহে এইবিলাক আমি নাজানো। তেওঁলোকে মাটি আনে বেপাৰীখিনিক, আনি পেলাই মাটিখিনি ফুট হিচাপত বেচে। এই মালিকে মেইন মালিকেই তেওঁলোকে 1 ফুট 2 ফুটকৈ কিনিব, খান্দিব নিব, ইমানে আৰু তেওঁলোকৰ নিয়া। মানে মাটি খান্দাৰ কাৰণে কিনে মানে? খান্দাৰ কাৰণে কিনে তেওঁলোকে বেচে, মালিকে বেচে। আমাৰ 1 ফুট মাটি খান্দি লৈ যাওক আপোনালোকে। এতিয়া যে ইমান ভয়ংকৰ গাত এইটো বেচা মানুহখিনিয়ে জানিব তেওঁলোকে কিয় বেচিলে বা বেচিলে যে এনেকৈ খান্দিলে যে তেওঁলোকৰ নিজৰ অসুবিধা হ'ব, তেওঁলোকে নিজে ভাবি নলয়। ফৰেষ্টৰ মানুহ নাহে ইয়াত চাবৰ কাৰণে? ওচৰতে আছে ফৰেষ্টৰ অফিচ, তেওঁলোকে চাই নাচায় সেইখিনিতে আমি আৰু বিচাৰিও নাযাওঁ। দেখা নাপায়, কোনো নাহে? সদায়ে ৰানিং কৰে দেখোন, তাৰপিছতো কাটি থাকে। তেওঁলোকে নেদেখা হিচাপততো কাটা নাই, গাড়ী চলে। তেওঁলোকে শব্দ পায়, ওচৰত আছে এইখিনি ফৰেষ্টৰ অফিচ। কমছে আমি তো এই মাছ ধরা গাড়ি নেরগি তালা মারি তো ও আমি ভাই গাড়ি নেরগি ও গাড়ি ভিডিও করো গাড়ি বেটি না আর গাত রে ও রিলি ভাই মুস্তাফা ভাই হ্যাঁ ফুরকি উঠানে সব গরম হয়েছে ও উঠবো আলু তো করে উঠবো